ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ দ্বাৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি নিযুক্তি ইতিমধ্যে ঘোষণা কৰা হৈছে, নিযুক্তিপ্ৰাপ্ত হৈছে, তেখেতসকলৰ ভিতৰত বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদৰ বিপৰীতে যিসকলে নিযুক্তি পাইছে সেইসকলক আমি খৰতকীয়াকৈ অহা ২৬ মে'ৰ আগতেই নিৰ্দিষ্ট পদৰ বিপৰীতে এপইণ্টমেণ্ট দিবলৈ বিচাৰিছোঁ। কাৰণ পূৰ্বতে ই এক দীঘলীয়া ব্যৱস্থা হয়, আনসকলে এপইণ্টমেণ্ট পায় আৰু তেখেতসকলৰ প্ৰমাণপত্ৰৰ পুনৰীক্ষণ কৰিবৰ কাৰণে যথেষ্ট দিন অপেক্ষা কৰিব লাগে। সেয়ে মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আমি এই প্ৰতিগৰাকী প্ৰাৰ্থীৰ প্ৰমাণপত্ৰৰ পুনৰীক্ষণৰ বাবে অহা 15 মে'ৰ পৰা ২৬ মে'লৈ আমি 15 মে'ৰ পৰা ২২ মে'লৈ এই সপ্তাহজোৰা এক বিশেষ পুনৰীক্ষণ কাৰ্যসূচী আমি ইয়াত গ্ৰহণ কৰিছোঁ গুৱাহাটী মেডিকেল কলেজত। আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ প্ৰাৰ্থীসকলক আমি সেই নিৰ্দিষ্ট সময়ত উপলব্ধ হ'বৰ বাবে অনুৰোধ জনাইছোঁ। এইটো অভিজ্ঞ চিকিৎসকৰ দ্বাৰা মেডিকেল বোৰ্ড 3খন ইতিমধ্যে গঠন কৰা হৈছে আৰু প্ৰাৰ্থীৰ তালিকাসমূহ কোন তাৰিখৰ পৰা কোনটো তাৰিখত কোনসকল প্ৰাৰ্থীয়ে তাত উপস্থিত থাকিব লাগিব এই বিষয়েও আমি নিৰ্দিষ্ট কৰি দিছোঁ। এতিয়া আমি যিখন তালিকা পাইছোঁ এই তালিকাখনৰ ক্ষেত্ৰত আমাৰ অহা 15 তাৰিখে হ'ব আমাৰ সেইদিনাখন সোমবাৰ পুৱা 9টা বজাৰ পৰা আমি থাৰ্ড গ্ৰেডৰ কাৰণে চিৰিয়েল নম্বৰ 1ৰ পৰা চিৰিয়েল নম্বৰ 134 1 to 134 এইটো হ'ব ONG একাডেমিক হল, ফাৰ্ষ্ট ফ্ল'ৰ GMC হস্পিটাল। তাৰপিছতে বাকী তাত মুঠতে 268জন আছিল। বাকী 135 চিৰিয়েল নম্বৰটো 268 এইসকলৰ হ'ব 16 তাৰিখে 16th। গতিকে থাৰ্ড গ্ৰেডত নিযুক্তি পোৱাসকল দুদিনত আমি তেওঁলোকৰ পুনৰীক্ষণ কাম সমাপ্ত হ'ব। ফ'ৰ্থ গ্ৰেডত যিসকলে নিযুক্তি পাইছে তেখেতসকলৰ 17 তাৰিখে 17 মে'ত আমি চিৰিয়েল নম্বৰ 1 to 140, তাৰপিছত 18 তাৰিখে চিৰিয়েল নম্বৰ 141 to 280 আৰু 19 তাৰিখে আমি 181 to 420 আৰু 20 তাৰিখে আমি 421 to 552। এতিয়া এই গোটেইখিনি আমি টোটেল থাকিব 552 যিসকলে বা MER মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইয়াৰ আটাইকেইটা ডাইৰেক্টৰত যিসকলে পাইছে সঞ্চালকালয়ত তেখেতসকলৰ কাৰণে আমি 22 তাৰিখটো ৰাখিছোঁ। আৰু কোনোবাই যদি কিবা কথাত এইকেইদিনত মিছ কৰে, কিবা কথাত থাকি যায়, তেতিয়াহ'লে এইসকলক আমি 22 তাৰিখে আহিবলৈ ক'ম। মানে যদি ইয়াত 15 তাৰিখৰ পৰা হোৱাৰ ভিতৰত হওক, 16 তাৰিখে হওক, 17, 18, 19, 20লৈকে কোনোবাই যদি এজন দুজন কেনেবাকৈ ৰৈ গৈছে তেওঁলোকক আমি ক'ম যে তেওঁলোক 22 তাৰিখে আহক। আৰু বাকীসকলৰ ক্ষেত্ৰত বাকী 22 তাৰিখে বিশেষভাৱে
স্বাস্থ্য বিভাগৰ পৰা যিসকলে নিযুক্তি পাইছে, যোৱাকালি ফলাফল ঘোষণা হৈছে আৰু 4-5 দিনৰ ভিতৰত আৰু ফলাফল ঘোষণা হ'ব, তেওঁলোকে 22 তাৰিখে ইয়ালৈ আহিব লাগিব। গতিকে এইখিনি আমি আপোনালোকৰ জৰিয়তে সমূহ বিশেষভাৱে সক্ষম প্ৰাৰ্থীক আমি অৱগত কৰিব বিচাৰিছোঁ। ইয়াৰ কেটেগৰী হৈছে জানিবৰ বাবে কৈছোঁ যে মূল কেটেগৰী 4টা। ইয়াত ব্লাইণ্ড এণ্ড ল' ভিজন, চকুৰে নেদেখা বা কমকৈ দেখা, তাৰপিছত ডিফনেছ এণ্ড হিয়েৰিং লছ, যিসকলে মানে কাণৰে হয়তো শুনা নাই বা কমকৈ শুনে, তাৰপিছত আমাৰ লোক'মটৰ এণ্ড ডিজেবিলিটি, কাৰোবাৰ অস্থি ৰোগ আৰু অন্যান্য কাৰণত তেওঁলোকৰ শাৰীৰিকভাৱে অক্ষম হৈছে। ঠিক তেনেধৰণে অটিজিম, মানে এইসকল হৈছে হয়তো খোজ কাঢ়োঁতে যিসকল বিশেষভাৱে তেখেতসকলৰ অসুবিধা আছে। আৰু আদাৰ্ছ কেটেগৰীটো হয়তো স্পেচিফিক ইয়াত কাৰোবাত পৰা নাই, তেওঁ অন্য কাৰণত শাৰীৰিক বিশেষভাৱে সক্ষম তেখেতসকল। আমি এনেধৰণে যিকেইটা নিয়মমতে কেটেগৰী আছে, এইকেইটা কেটেগৰীৰ তেখেতসকল থাকিব আৰু সেই ধৰণৰ যি যোনটো কেটেগৰীত পৰে তেওঁলোকে বিশেষভাৱে সেইখিনি কেটেগৰীৰ যিখন বৰ্ড থাকিব, ভাগ কৰি দিয়া আছে, সেই বৰ্ডখনে সেইমতে তেওঁলোকক পুনৰীক্ষণৰ ব্যৱস্থা কৰিব। আৰু আমি এইকাৰণেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো নিৰ্দেশ দিছে যে তেওঁলোকে যাতে এইখিনি কাম আমাৰ খৰতকীয়াভাৱে কৰি যাতে আমি 26 তাৰিখে যিখিনি আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম, সেই নিযুক্তি পত্ৰৰ মাজত তেওঁলোকো অন্তৰ্ভুক্ত